নমস্কাৰ আজি আমি আলোচনা কৰিম মোৰ এই চেনেলটোত ৰিউজড কন্টেন্ট থকাৰ ফলত মনিটাইজেশ্যন কৰিব পৰা নাই কিন্তু ফাইনালি আজি মনিটাইজ হৈ গ'ল আৰু সকলোকে মোৰ অন্তৰৰ নিভিৰ কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰিউজড কন্টেন্টটো কিয় আহিল আৰু কেনেকৈ মনিটাইজ হ'ল সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত বিতংকৈ আলোচনা কৰা হ'ব আৰু যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব প্ৰথমতে YT ষ্টুডিঅ'খন ইয়াতে ওপেন কৰি লোৱা হ'ল সো ওপেন কৰাৰ পিছত আপোনালোকে চাব পাৰিব যে শাহী টেকনলজি আৰু ইয়াতে টোটাল সাবস্ক্ৰাইবাৰ আছে 2742টা প্ৰথমতে ৰিউজড কন্টেন্ট আহিল যে মোৰ অন্যটি চেনেল আছে যে শাহী ইনফৰমেশ্যন হেতু এডুকেশনাল তাতে এডুকেশনাল ভিডিঅ'বোৰ আপলোড কৰা হয় আৰু তাৰে 2-3টা মান ভিডিঅ' সেই একেই ভিডিঅ' জাস্ট এডিট কৰিহে এই শাহী টেকনলজি এই চেনেলটো দিয়া হৈছিল আৰু দিয়াৰ ফলত যেতিয়া মনিটাইজেশ্যন কাৰণত এপ্লাই কৰা হ'ল তেতিয়া ৰিউজড কন্টেন্টটো আহিল আৰু এতিয়া ইয়াতে যেহেতু অপচন আছে এটা আৰ্ন অপচন আছে সো আপোনালোকে ইয়াতে চালে গম পাব যে আৰ্ন অপচন সো ইয়াতে ক্লিক কৰি দিয়া হ'ল ইয়াতে ক্লিক কৰা হ'ল সো ইয়াতে your channel remains ineligible for monetization যেহেতু মোৰ সেই চেনেলটো শাহী ইনফৰমেশ্যন চেনেলটো যদি আপোনালোকৰ সাবস্ক্ৰাইব কৰা আছে তেতিয়াহ'লে প্লিজ কমেন্ট এটা কৰি জনাব আৰু যেহেতু মোৰ শাহী ইনফৰমেশ্যন চেনেলটো মনিটাইজেশ্যন হয় আৰু সেই মনিটাইজেশ্যন থকাৰ ফলত আৰু সেই একেই ভিডিঅ' জাস্ট এডিট কৰি এইটো চেনেলত আপলোড কৰাৰ ফলত ৰিউজড কন্টেন্টটো লাগি গ'ল ৰিউজড কন্টেন্টটো লগাৰ ফলত প্ৰথমতে দুইবাৰ আপিল ভিডিঅ' কৰা হৈছিল সেই আপিল ভিডিঅ'ত কৰাৰ পিছত এই অপচনবোৰ আহি গৈছিল যে আপিল ভিডিঅ'টো মোৰ কমপ্লিটলি হোৱা নাই আৰু নোহোৱাৰ ফলত মানে চেনেলটো মনিটাইজেশ্যন হোৱা নাই দুইবাৰ আপিল ভিডিঅ' কৰাৰ পিছতো মনিটাইজেশ্যন নহ'ল তাৰ পিছত এবাৰ অপচনটো আহিল যে ৰিএপ্লাই অপচনটো আহিল 3 মাহ পিছত ৰিএপ্লাই অপচনটো আহিল সো আপোনালোকে ইয়াতে দেখা পাইছে যে ৰিএপ্লাই অপচনটো 3 মাহ পিছত আহিছিল ৰিএপ্লাই কৰা হৈছিল কিন্তু এই যিবোৰ ভিডিঅ' আছিল মোৰ শাহী ইনফৰমেশ্যন চেনেলৰ সেই ভিডিঅ'বোৰ কিন্তু ডিলিট কৰা নাছিল নকৰাৰ বাবে চেনেলটো মনিটাইজেশ্যন হোৱা নাই এগেইন আকৌ 3 মাহ পিছত এই ৰিএপ্লাই অপচনটো আহিছে আৰু এই ৰিএপ্লাই অপচনটো অহাৰ আগত ইয়াতে যিমানখিনি ভিডিঅ' আছিল সো ইয়াতে কন্টেন্ট বুলি অপচন আছে ইয়াতে আপোনালোকে চালে গম পাব যে এটাও ইয়াতে এডুকেশ্যনেলৰ ভিডিঅ' নাই বা মোৰ শাহী ইনফৰমেশ্যন চেনেলৰ ভিডিঅ'বোৰ নাই সো আপোনালোকে ইয়াতে চালে গম পাব গোটেইখিনি ভিডিঅ' যিমানখিনি আছিল গোটেইখিনি ডিলিট কৰা হৈছে আৰু আপোনালোকে এটা বস্তু চাব যে যেতিয়া আপোনালোকৰ ভিডিঅ'বোৰ ভাইৰেল হয় যদি টাইটেল যদি লগায় তেতিয়াও ৰিউজড কন্টেন্টটো অহাৰ সম্ভাৱনা থাকে সো গতিকে যিমানখিনি বেলেগৰ ভিডিঅ' থাকিব বা গানৰ যদি আনঅৰিজিনেল কন্টেন্ট হয় তেতিয়া প্ৰথমতে ভিডিঅ'বোৰ ডিলিট কৰিব লাগিব যিখিনি নিজৰ হয় সেইখিনি ভিডিঅ' ৰখাৰ পিছত যেহেতু ৰিএপ্লাই অপচনটো আহি গৈছে সো ক্লিক কৰাৰ আগত আপোনালোকে আৰু এটা বস্তু চাব সো প্ৰথমতে কন্টেন্টত যাব কন্টেন্টত যোৱাৰ পিছত যেটো আপোনালোকৰ ডেসক্ৰিপচন আছে সেটা অলপ চাই ল'ব লাগিব যে ডেসক্ৰিপচনত আপোনালোকে কি দিছে ইয়াতে ডেসক্ৰিপচনত ইয়াতে পেন্সিলটো যাব এতিয়া যোৱাৰ পিছত যেহেতু ইয়াতে এটা ডিসক্লেমাৰ লিখি দিব সো আপোনালোকে এটো কপি কৰি ল'ব পাৰে কপি কৰি নললে আপোনালোকে এটো লিখি ল'ব পাৰে সো তাৰ পিছত যেহেতু আপোনালোকৰ ফেসবুক আছে সেই ফেসবুকৰ পেজটো আপোনালোকে ইয়াতে ধুনিয়া কৰি কপি কৰি দিব পাৰে এই দুটা বস্তু দিলে ভাল তাৰ পিছত আমি চেনেলটো যেহেতু ৰিএপ্লাই আহিছে গতিকে ৰিএপ্লাই কৰি লম ইয়াতে অপচনটো আহি গৈছে সো ইয়াতে ৰিএপ্লাই কৰি দিয়া হল সো ইয়াতে ইউ হ্যাভ ৰিএপ্লাইড ইয়াতে আহিছে যে we will review whether your channel follows YouTube's channel monetization policies while email you a decision usually within a month গতি এক মাহৰ ভিতৰত এই ৰিজাল্টটো জনাব সো ইয়াতে got it বুলি ক্লিক কৰি দিয়া হল সো ফাইনালি your reapplication is under review এটো ৰিভিউ আন্ডাৰত গল আৰু ইয়াতে you reapplied on 16 March 2025 will review your channel and email you with a response within 30 days আৰু অৱশেষত ফাইনালি চেনেলটো মনিটাইজ হৈ গল সো আপোনালোকে ইয়াতে চাইছে ইয়াতে আৰ্ন অপচনটো আছে ইয়াতে ক্লিক কৰি দিয়া হল ইয়াতে ইউ আৰ এ ইউটিউব পাৰ্টনাৰ আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিলো আৰু যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ